ধনশিৰি নদীত বিডি জলজ প্ৰাণী নিধন। গোলাঘাটৰ ধনশিৰি নদীত আজি পুৱতি নিশা কোনো দুষ্কৃতিকাৰীয়ে বিষ ঢলাৰ বাতৰি পাই শ শ লোকে মাছ মাৰিবলৈ নদীৰ পানীত নামি পৰে। বিষ দিয়া দুষ্কৃতিকাৰীয়ে নিশাই মাছ কাছ মাৰি আঁতৰি যায়। উল্লেখ্য যে প্ৰতি বছৰে এনে সময়তে দৈয়াং আৰু ধনশিৰি নদীত বিষ ঢালি আহিছে। ফলত সেই নদীৰ পানী সেৱন কৰা বন্য ঘৰচীয়া জীৱ জন্তু পক্ষী তিল তিলকৈ ৰোগগ্ৰস্ত হৈ মৃত্যুমুখলৈ গতি কৰিছে। অন্যহাতে গোলাঘাটৰ পৌৰসভাই ধনশিৰি নদীৰ পানী শোধন কৰি চহৰবাসীক যোগান ধৰি আহিছে। হোটেল আদিত এই পানী গ্ৰাহকক খুওৱা হয়। এই নদীসমূহত বিষ দি মাছ কাছ নিধন কৰি আহিছে যদিও কোনো এটা চৰকাৰী বিভাগে দুষ্কৰ্ম কৰা লোকক কৰায়ত্ব নকৰে। ইফালে কাকডোঙা, খাৰজান, কলিয়াপানীকে ধৰি কেইবাখনো নদীত পানী হলেহে মাছৰ উজান উঠে। সেই সময়ো সমাগত। নদীত পানী বৃদ্ধি হলে দুষ্কৃতিকাৰীয়ে প্ৰতি বছৰে বিষ দি ইয়াৰ মাছ গোলাঘাটৰ আৰু যোৰহাটৰ বজাৰত বিক্ৰী কৰে। ফলত অজানিতে বিষযুক্ত মাছ ৰাইজে খাই আহিছে। আজি পুৱতি নিশা গোলাঘাটৰ এই ধনশিৰি নদীত কোনো দুষ্কৃতিকাৰীয়ে বিষ ঢালিলে। ফলত বহুতো মাছৰ মৃত্যু হ'ল, জলজ উদ্ভিদৰ মৃত্যু হৈছে আৰু ইয়াত দেখা গৈছে মানুহ সমাগম। বিহৰ বিষ দিয়াৰ উমান পায়, বিষাক্ত দ্ৰব্য ঢলাৰ উমান পায় নদীৰ পানীত। ইয়াত মানুহৰ সমাগম যথেষ্ট হৈছে আৰু প্ৰতি বছৰে এনেদৰে ধনশিৰি আৰু দৈয়াং নদীত বিষ দিয়া হয় আৰু বন বিভাগ আৰু বন বিভাগে ধৃতৰাষ্ট্ৰ ভূমিকা লোৱাহে দেখা যায়। কিয়নো বিষ দি মাছ মৰা, জলজ প্ৰাণী নিধন কৰা যিসকলক কৰায়ত্ব কৰাত তেওঁলোক সফলতা লাভ কৰিব পৰা নাই। আৰু এনেদৰে বিষ ঢলাৰ ফলতে দুইখন নদীৰে জলজ প্ৰাণীসমূহ প্ৰায় বিলুপ্তি পথত আৰু যিকেইটা মাছ আছে সেই মাছকেইটাও ইতিমধ্যে শেষ হোৱাৰ পথত বুলি ৰাইজে মন্তব্য কৰিছে। আৰু এনেদৰে বিষ ঢলা কাৰ্য প্ৰশাসনে অতি শীঘ্ৰে ৰোধ কৰিবৰ বাবে আৰু দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবৰ কাৰণে আহ্বান জনাইছে। মই প্ৰকাশ